আমাৰ কলেজত প্ৰত্যেক বছৰে BA দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি ৱাল মেগাজিন প্ৰস্তুত কৰা হয় আৰু এইবাৰ হৈছে আমাৰ পাল। সেইকাৰণে আমিও এখনি ৱাল মেগাজিন প্ৰস্তুত কৰি উলিয়ালোঁ আৰু আজি সেই ৱাল মেগাজিনখন উন্মোচন কৰা হ'ব আৰু তাৰ কাৰণে মই আজি ৰাতিপুৱাই কলেজত যাবলৈকে এই কুৰ্তিটো উলিয়ালোঁ আৰু কুৰ্তিটো ইমানেই বেছি কোচমোচ খাই আছিলে সেইকাৰণে ভাবিলোঁ আইৰণ কৰি লওঁ, কিন্তু মোৰ লগত ইস্ত্ৰি নথকা বাবে ষ্ট্ৰেইটনাৰডালেৰে এনেদৰে কুৰ্তিটো ভাঁজকেইটা মাৰি দিছোঁ আৰু মোৰ একেবাৰে ধুনীয়াকৈ ৰেডি হৈ গ'ল কুৰ্তিটো। আৰু কেনেকুৱা লাগিছে মোক দেখিবলৈ আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু কোনে কোনে এনেকৈ যোগাৰ উলিয়াই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া ওলাই মেলি গৈ আছোঁ খোজকাঢ়ি কলেজলৈ আৰু এতিয়া আহি পাই গ'লোঁ আমাৰ কলেজ অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু এতিয়া হ'ব আমাৰ উন্মোচন আৰু এয়া হৈছে আমাৰ শাৰদীয় থিম লৈ পেলাই এই মেগাজিনখন ওলোৱা হৈছিলে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব দেই। আৰু এইফালে আমাৰ আৰম্ভ হৈ গ'ল উন্মোচন। আমাৰ প্ৰিন্সিপাল মেমে উন্মোচন কৰিলে এই মেগাজিনখনৰ আৰু তাৰপিছত আমি এতিয়া গৈ আছোঁ ফটো এখন উঠিবলৈ, গ্ৰুপ ফটো এখন উঠিব লাগে। সেইকাৰণে এতিয়া গৈ আছোঁ গ্ৰুপ ফটো উঠিবলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ, সকলোকে এবাৰ দেখুৱাই দিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মেগাজিনখনত দ্বিতীয় বৰ্ষৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে কিবা নহয় কিবা এটা দিছে, লিখা মেলা নাইবা ছবি অঁকা, এইবিলাক নিজৰ ক্ৰিয়েটিভিটি দেখুৱাইছে আৰু এইখন হৈছে মোৰখন। গতিকে আজিৰ ভিডিঅ'ৰ বাবে আছিল এইখিনিয়ে। মই আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই।